নমস্কাৰ প্ৰিয় দৰ্শক। অসমৰ 2021 চনৰ নিৰ্বাচনত জাগিৰোড সমষ্টিৰ পৰা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ স্বামী পীযুষ হাজৰিকাই বিজেপি দলৰ পৰা অভূতপূৰ্ব সাফল্যতাৰে জয়ী হোৱাৰ পাছতে এইদৰে মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। জাগিৰোড বিধানসভা সমষ্টিৰ অতি সন্মানীয় অগ্ৰজ অনুজ আৰু সতীৰ্থ তথা অসমৰ অতি আদৰৰ প্ৰিয় শুভাকাংক্ষীসকল, আপোনালোকক প্ৰতিজনকে আন্তৰিক শ্ৰদ্ধা আৰু সস্নেহ আদৰ জ্ঞাপন কৰিছোঁ। বিধানসভা নিৰ্বাচন 2021ৰ হেতু জাগিৰোড বিধানসভা সমষ্টিত আপোনালোকৰ অফুৰন্ত স্নেহ আৰু আশীষে পুনৰবাৰ স্বামী পীযুষ হাজৰিকাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে। প্ৰগতিৰ যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত আপোনাসৱে অতি নিষ্ঠাৰে যি ত্যাগ কষ্ট কৰি অতি শক্তিশালীভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মূল শক্তি হিচাপে অপৰিসীম দায়িত্ব বহন কৰি এই বিজয়ত মুখ্য ভূমিকা ল'লে, তাৰ প্ৰতি হৃদয়ভৰা কৃতজ্ঞতা জনাইছোঁ। সমষ্টিবাসীয়ে হিয়া উজাৰি প্ৰদান কৰা 1,05,995টা ভোটে সমষ্টিবাসীৰ পীযুষ তথা দলৰ প্ৰতি থকা অফুৰন্ত আস্থাক পুনৰবাৰ প্ৰমাণিত কৰিলে। এই আস্থাৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ'ম। আপোনাসৱৰ পৰামৰ্শত ত্যাগেই এই আলোকময় যাত্ৰাক আৰু দৃঢ় কৰাত অফুৰন্ত শক্তি আৰু তুলনাবিহীন মূলধন। অনাগত দিনতো সকলোৰে সহযোগ কামনা কৰিছোঁ। প্ৰতিজনৰে জীৱন প্ৰাপ্তিয়ে বসতি কৰক, প্ৰতিজনে হৈ ৰওক সুস্বাস্থ্যৰ গৰাকী। আজি জয়ী হোৱা প্ৰতিজন প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হ'ব লগা চৰকাৰখনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জাগিৰোড সমষ্টিৰ সহিতে অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তালৈ অলেখ অযুত শুভকামনা জনালোঁ। ধন্যবাদ।